আজিৰ ভিডিঅ'টোত মই আপোনালোকক মোৰ ফাৰ্নিচাৰ শ্ব'ৰুমৰ বস্তুবোৰ দেখাম আৰু লগতো প্ৰাইচবিলাকো কৈ দিম কোনটো বস্তুৰ কিমান দাম। তো ভিডিঅ'খন আৰম্ভণি কৰাৰ আগত যোনে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। সৰ্বপ্ৰথম আপোনালোকক বেড দেখাই আছোঁ, কেনেকুৱা ধৰণৰ মডেলৰ বেড আছে আৰু প্ৰাইচ কিমান ইয়াৰ। তো এইটো দেখা পাই আছে, এইটো হ'ল আপোনাৰ বডি বক্স, বিছনাৰ তলত বক্স আছে। এইটো কমপ্লিট বনচুম কাঠৰ হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 30+ আহি যাব। এইটো এটা আছে হেড বক্স, এইটো আপোনাৰ 20+। এইটো আপোনাৰ হেড প্লাছ বডি। এখন আপোনাৰ ডাবল বক্স হয়, ইয়াৰ দাম আপোনাৰ 40,000 আছে। আপোনাৰ চিম্পল বেড হয়, ইয়াৰ দাম আছে আপোনাৰ 10,000। এইটো এটা আছে আপোনাৰ হেড বক্স, সেম প্ৰাইজে আপোনাৰ 25,000। এইটো আপোনাৰ তিতা চাপৰ হয়, এইটো হেড বক্স হয়, এইটো আপোনাৰ 28,000 প্ৰাইজ আছে ইয়াৰ। এইটো হেড বক্স হয়। ড্ৰেছিং আইনাখনৰ দাম আছে আপোনাৰ 10,000। ড্ৰেছিং আইনাৰ দাম আছে আপোনাৰ 12,000। এইটো হ'ল চেটি চোফা, ৰজা চোফা বুলিও কয়। ইয়াৰ প্ৰাইচ আপোনাৰ 35,000ৰ পৰা আৰম্ভণি। আমাৰ ইয়াতে সব মেচিন পলিচ, হাত পলিচ দুটা কালাৰে পাব। এইটো চাইনিজ চোফা, এইটো আমাৰ মাৰ্কেটত বেছি চলে, ভাল চোফা হয়। ইয়াৰ প্ৰাইচ আপোনাৰ 20,000ৰ পৰা আছে। লগত চেণ্টাৰ টেবুল এখন থাকিব। বনচুমো পাব, তিতা চাপৰ কাঠৰো পাব, চেগুন অৰ্ডাৰ দিলে চেগুন কাঠৰো পাব। ডানলপ সেট, মডেলৰ ওপৰত দামটো হ'ব। এইবোৰ ডাইনিং সেট হয়, আপোনাৰ 15,000 পৰা আৰম্ভণি, 20,000, 30,000, 40,000। মডেলৰ ওপৰত কথা আৰু মডেলৰ ওপৰত দামটো হয়। তো বন্ধুসকল চাই পেলাই ইয়াত বহুতো ধৰণৰ ফাৰ্নিচাৰ সেট পোৱা যায়। আপোনাৰ দৰ দাম কৰি ল'ব পাৰে কোনটো বস্তু ভাল। মোৰ দোকানখনৰ এড্ৰেছ হ'ল ঢেকিয়াজুলি। আপোনাৰ আৰু এখন দোকান আছে আমাৰ নলবাৰী মধুপুৰত, তাতো কণ্টেক্ট কৰিব পাৰে আপোনালোকে। কোনো 2 নম্বৰী কাঠ মিলোৱা নহয়, কমপ্লিট ডিপোৰ কাঠ দিয়া হয়। যদি আপোনালোকৰ বিয়াৰ কাৰণে বা ঘৰৰ কাৰণে ফাৰ্নিচাৰ লাগে তো মোৰ কণ্টেক্ট নাম্বাৰ যোগাযোগ কৰিব পাৰে। আজিলৈ ইমানখিনিয়ে, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'খন চাই ভাল লাগিল। বাই বাই, আসসালামু আলাইকুম।